হেল্ল' ফ্ৰেণ্ডছ, আজি আমি দেৱালী বুলি আহিছোঁ মন্দিৰলৈ বুলি। আৰু এয়া চাওক, আমি মন্দিৰলৈ আহিছোঁ কালীমাৰ দৰ্শন কৰিবলৈ। আপোনালোক সকলোকে আমাৰ তৰফৰ পৰা দেৱালী হিয়া ভৰা শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে যেন ভালে ভালে থাকে। জুবিনৰ ওচৰৰ পৰা আহি এয়া চাওকচোন, ইমান ধুনীয়াকৈ কি পৰিপাটিকৈ চাকিবোৰ জ্বলাইছে। আৰু আমি এতিয়া চাহ খাবলৈ ৰখিছোঁ আৰু চাহ খাই আছোঁ এতিয়া। আৰু সোঁফালে দেখিছেনে প্ৰসাদৰ যোগাৰ কৰি আছে আৰু বহুত মানুহ আহিছিলে, বহুত ভাল লাগিছে। এয়া আকাশবন্তি জ্বলাইছে আৰু আকাশবন্তি বহুত দিনৰ মূৰত জ্বলোৱা দেখিছোঁ আৰু ইমান ভাল লাগিছে। প্ৰথমতে উৰিবই খোজা নাছিল, তাৰপিছত ক'ৰবাত অলপ ফাক থকা বুলি কৈছিল, তাৰপিছত উৰিয়াই দিয়াৰ পিছত নিজে নিজে হেৰি হৈ গৈছে। আৰু ঘৰৰ ছালত পৰিব বুলি ভাবিছিলোঁ, পিছে ভগৱানৰ কৃপাত বস্তুটো উৰি গ'ল। আৰু এতিয়া দেখিছেনে কিমান দূৰ পালেগৈ আৰু যাই ক'ত পৰে ঠিক নাই। আৰু এয়া চাওক, দেখাই নোপোৱা হ'ব এতিয়া, ইমান দূৰলৈ যায় মনটো। আৰু এয়া আমি কলগছ জ্বলালোঁ, কলগছ জ্বলাই আহি আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ মন্দিৰৰ পৰা। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ লাইট কেইটাই ধুনীয়াকৈ দিছে, ভাল লাগি গৈছে চাই। সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি লওঁ। আৰু আমি এতিয়া মন্দিৰৰ পৰা আহি আছোঁ আৰু মন্দিৰৰ পৰা আহোঁতে ইমান কুঁৱলী দিছে, অনিমাৰ নিচিনাকৈ আজি ইমান এটা নৰ্মেল হৈ থকা নাই, একদম বগা হৈ মানুহ নেদেখা হৈ গৈছে। আৰু এতিয়া বৰ্তমান আমি আহি আছোঁ, মোৰ ইমান ঠাণ্ডা লাগিছে, গামোচাখন হেৰি কৰি পেলাই গাত উৰি লৈছোঁ। আৰু এতিয়া আমি আহি আছোঁ, অললৈকে চাই আহি আছোঁ, বহুত আন্ধাৰটো বগা বগা হৈ গৈছে। কোনে কেতিয়া কি কৰে ঠিক নাইতো, দিনকাল বহুত বেয়া আজিকালি। সেইকাৰণে এতিয়া আমি আহি আছোঁ আৰু অলপ সমস্যা হোৱাৰ কাৰণে ভিডিঅ'টো সোনকালে আপলোড কৰিব নোৱাৰিলোঁ, এতিয়াহে দিছোঁ। আৰু ক'ৰবাত যদি কিবা ভুল ভ্ৰান্তি হৈ যায় মাফ কৰি দিব দেই গাইজ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু হেপী দেৱালী, আৰু সকলোৱে যাতে ভালে ভালে থাকে, ভালে কুশলে থাকে আৰু কালীমাই যাতে সকলোকে ৰক্ষা কৰে, এইখিনিয়ে কামনা কৰিছোঁ। বাই বাই।